মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এক্সাৰচাইজ 3.1 4 নম্বৰৰ প্ৰশ্নখিনি কৰিবলৈ লৈছোঁ। ইতিমধ্যে আগৰ পাঠটোত আমি 1 নম্বৰৰ 4 1ৰ পৰা 3 লৈ অংককেইটা শিকিলোঁ। আজি আহাচোন বাকী থকা অংককেইটা আজি আমি শিকোঁ। এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাম আহা। এতিয়া এই চিত্ৰটো আঁকি লৈছোঁ। চিত্ৰটোৰ কোনকেইটা কোণ দিয়া আছে চোৱা। এইটো 130 ডিগ্ৰী, এইটো 55 ডিগ্ৰী, এইটো 60 ডিগ্ৰী, এইটো দিয়া নাই আমাক, এইটো উলিয়াব লাগিব। এইটো 70 ডিগ্ৰী, এইটো 65 ডিগ্ৰী, এইটো বি কোণটো আমাক দিয়া নাই। এতিয়া প্ৰথমতে আমি চাব লাগিব আমাৰ কোনটো কোণ উলিয়ালে বেছি সুবিধা হ'ব। এতিয়া চোৱা, এইটো চিত্ৰৰ পৰা এইটো কোণ আৰু এইটো কোণ লগ লাগিলে এইটো আমি জানো যে এইটো সৰল কোণ। গতিকে আমি অতি সোনকালে ফাৰ্ষ্ট আমাৰ ডিউটি হ'ব কি, প্ৰথমতে আমি বি কোণটো অতি সহজত উলিয়াব পাৰোঁ। গতিকে মই কি লিখিলোঁ, বি কোণ, বিটো কোণৰ মাপ আৰু 130 ডিগ্ৰী, এই দুটা মিলি আমাৰ কিমান ডিগ্ৰী হয়, 180 ডিগ্ৰী হয়। কি কাৰণে হয় মই লিখি দিছোঁ সৰল কোণ, কাৰণ আমি আগতেই গম পালোঁ যে ইতিমধ্যে আমি কথাখিনি আলোচনা কৰি লৈছিলোঁ। সৰল কোণৰ মাপ 180 ডিগ্ৰী। এতেকে বি ইকুৱেলটো আমি কি লিখিলোঁ, 180 ডিগ্ৰী লিখি প্লাছটো এফালে গুচি গ'ল। সমীকৰণৰ আমি নিয়মটো খটাইছোঁ। 130 হ'ল -130 প্লাছ 130টো ইফালে গ'লে -130। এতেকে বি ইকুৱেলটো আমি কি কৰিলোঁ, বি কৰিলে পালোঁ 50 ডিগ্ৰী। গতিকে আমাৰ বি কোণৰ মান ওলাই গ'ল 50 ডিগ্ৰী পাই গ'লোঁ। এতিয়া আমাক কৈছে এই কোণটো উলিয়াবলৈ কৈছে। এতিয়া আমি বহী কোণবোৰ চাওঁ। বি কোণটো গম পালোঁ, এইটো কোণ বহী কোণ জানো, এই বহী কোণটো জানো, এইটো বহী কোণ জানো, এইটো বহী কোণ জানো। তাৰমানে আমাৰ 6টাৰ ভিতৰত আমি 5টা বহী কোণৰ মাপ জানিলোঁ আৰু একেবাৰে 6টো বহী কোণৰ মাপ জনা নাই। আমি এইটো আগতেই গম পাইছোঁ যে বহী কোণৰ সদায় সমষ্টি সদায় বহুভুজৰ বহী কোণৰ সমষ্টি সদায় কিমান ডিগ্ৰী হয়, 360 ডিগ্ৰী হয়। গতিকে সেই সূত্ৰটোৰ পৰা আমি লিখোঁ যে কি পালোঁ, একাদিক্ৰমে লিখি যাওঁ। 60 ডিগ্ৰী যোগ 55 ডিগ্ৰী যোগ বি কোণটো পালোঁ 50 ডিগ্ৰী যোগ 65 ডিগ্ৰী যোগ 70 ডিগ্ৰী যোগ আমি মন কৰিছানে, মই বহী কোণে লিখি আছোঁ দেই, যোগ কেইটা কোণ আছে, 1 2 3 4 5 6। আটাইকেইটা কোণৰ যোগফল সদায় কি হয়, 360 ডিগ্ৰী। যেনেকৈ ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়, ঠিক তেনেধৰণে বহুভুজৰ এইটো এটা ধৰ্ম যে সদায় বহুভুজৰ বহী কোণৰ সমষ্টি সমান কিমান ডিগ্ৰী হয়, 360 ডিগ্ৰী হয়। এতিয়া এইখিনিৰ পৰা এইকেইটা আমি যোগ কৰিলে আমি কিমান ডিগ্ৰী পাওঁ, 300 ডিগ্ৰী পাওঁ। এইকেইটা যোগ কৰিলে 300 ডিগ্ৰী পাওঁ। যোগ ইকুৱেল 360 ডিগ্ৰী, অৰ আমাক কোণ লাগে, ইকুৱেল টু 360 ডিগ্ৰী প্লাছ 300টো ইফালে গ'লে -300। এতেকে ইকুৱেল টু 360ৰ পৰা 300 বিগ কৰিলে আমি পাওঁ 60 ডিগ্ৰী। গতিকে আমাৰ দুটা কোণ ওলাই গ'ল। আমাক যি উলিয়াবলৈ দিছিলে কোণ আমি পালোঁ 60, বি কোণ পালোঁ আমি কিমান ডিগ্ৰী, 50 ডিগ্ৰী। এতিয়া আমি নেক্সট অংকটোলৈ আহোঁ, 5 নম্বৰ অংকটোলৈ আহোঁ। ইয়াত মন কৰা কি দিয়া আছে। এতিয়া এই চিনটো দিলে তুমি বুজি পাবা যে এই কোণৰ পৰিমাণ কিমান হ'ব, 90 ডিগ্ৰী। এনেকুৱা আৰু এটা আমাক চিন দিয়া আছে, এইটো দিয়া আছে, এইটো কিমান ডিগ্ৰী হয়, 90 ডিগ্ৰী। আমি ইতিমধ্যে আমাক 90 ডিগ্ৰী লিখি নিদিলেও আমি গম পাব লাগিব এইটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী চিম্বলটোৰ পৰা। এতিয়া আমাক কি উলিয়াব দিছে, ইয়াৰ উলিয়াব দিছে। তাৰমানে আমি বহী কোণৰ মন কৰা, এইটো জানিলোঁ, এইটো নাজানো, এইটো জানিলোঁ, এইটো নাজানো, এইটো জানো 90 ডিগ্ৰী, এইটো নাজানো, এইটো জানো, আৰু এইটো যদি 90 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী হ'ব। কি কাৰণে 90 ডিগ্ৰী হ'ব, কাৰণ এই দুটা কোণ মিলিলে এটা কি কোণ হ'ব, সৰল কোণ হ'ব। গতিকে এইটো 90, এইটো বহী কোণৰ মাপো জানো আমি। গতিকে প্ৰথমতে আমি কি উলিয়াম, এই কোণটো উলিয়াবলৈ চেষ্টা কৰোঁ। বা তুমি এইটোও উলিয়াব পাৰা, বি কোণটো অন্তঃকোণটো উলিয়াই ল'ব পাৰা, তেওঁলোকৰ সুবিধা। বা বি কোণটোৱে উলিয়াই লৈছোঁ, এইটো বিয়ে উলিয়াই লৈছোঁ। কাৰণ এই দুটা কোণ লগ লাগিলে আমি কি পাওঁ, 180 ডিগ্ৰী। এইটো এটা সৰল কোণ। সেইকাৰণে লিখিলোঁ চিত্ৰৰ পৰা 70 ডিগ্ৰী যোগ বি ইকুৱেল টু 180 ডিগ্ৰী। কি কাৰণে হ'ল, সৰল কোণ। অৱশ্যে লিখি ল'লোঁ সৰল কোণ লিখিলোঁ। তাৰপিছত এতেকে আমাৰ বি কোণ উলিয়াব লাগে। বি ইকুৱেল টু কি লিখিলোঁ, 180 ডিগ্ৰী -70 ডিগ্ৰী। এতেকে বি কোণ ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা 70 বিগ কৰিলে আমি কি পাওঁ, 110 ডিগ্ৰী পাওঁ। এটা কোণ পাই গ'লোঁ।
110 ডিগ্ৰী বিটো পাই গ'লোঁ 110। এতিয়া আমি এ উলিয়াবলৈ চেষ্টা কৰোঁ। এ উলিয়াবলৈ আমি চাইছোঁ যে আটাইকেইটা বহীকোণৰ কথা কৈছে। এতিয়া বহীকোণ এফালৰ পৰা লিখি গৈছোঁ। এইটো হৈছে বহীকোণ 70 ডিগ্ৰী। এইটো বহীকোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী। বহীকোণ মানে কি বাৰু বাহিৰত থকা কোণকেইটা দেই। এই কোণটো বহীকোণ আমি নাজানো, বাহিৰত বাহুডাল বহাই দিলে বাহিৰত সৃষ্টি হৈছে। এই কোণ নাজানো, এ লিখি ল'লোঁ। এইফালে এডাল বাহু বহাই দিলে এইটো বহীকোণ সৃষ্টি হ'ল। এইটো আমাৰ 80 ডিগ্ৰী লিখি দিলোঁ। তাৰপিছত এইটো 90 ডিগ্ৰী যদি হয় এইটো 90 ডিগ্ৰী হ'ব, কাৰণ এইটো এটা সৰল কোণ। গতিকে এইটোৰ মানটো আমি 90 ডিগ্ৰী লিখি ল'লোঁ। ইতিমধ্যে 1 2 3 4 5টা কোণ গম পালোঁ। পঞ্চভুজ যেতিয়া হয় 1 2 3 4 5। আটাইকেইটা কোণৰ যোগফল কি বহীকোণৰ যোগফল, বহুভুজৰ বহীকোণৰ যোগফল 360 ডিগ্ৰী লিখি ল'লোঁ। এতিয়া আমি এইকেইটা প্ৰথমতে যোগ কৰি লওঁ। 70 90 80 90 আমি যদি যোগ কৰোঁ আমি কিমান পালোঁ 330 পালোঁ। যোগ এ ইকুৱেল টু 360 ডিগ্ৰী অৰ এ ইকুৱেল টু আমি কিমান পাম 360 ডিগ্ৰী মাইনাছ 330 ডিগ্ৰী। এতেকে এ কোণ ইকুৱেল টু আমি কিমান পালোঁ 360ৰ পৰা 330 আমি বিয়োগ কৰি দিওঁ। আমি কিমান পালোঁ 30 ডিগ্ৰী আমি পালোঁ। 6 3 = 3 30 ডিগ্ৰী। গতিকে আমি গম পাই গ'লোঁ আমাৰ এ কোণটো কিমান হ'ল 30 ডিগ্ৰী হ'ল, আৰু বি কোণটো আমাৰ কিমান হ'ল 110 ডিগ্ৰী। গতিকে তোমালোকে অংকটো বুজিলা নহয়। আৰু তোমালোকে যদি বুজি ভালকৈ নোপোৱা এটা কাম কৰিবা, ভিডিঅ'টো তোমালোকে ৰিপিট কৰি চাবা আৰু তেতিয়া নিশ্চয় বুজি পাবা।